এটি ব্ৰেকিং নিউজ মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ লেলাইবুৰী গাঁৱত এখন খেৰ ভৰ্তি গাড়ীত অগ্নি সংযোগ হৈ থিতাতে গাড়ীখন অগ্নিত ভস্মীভূত হয়। স্থানীয় লোকৰ পৰা জানিব পৰা মতে গাড়ীখন বিদ্যুৎ সংযোগী তাঁৰত লগাৰ ফলত এনেকুৱা দুৰ্ভাগ্য ঘটনা সংঘটিত হয়। আমি আকৌ এবাৰ পূৰ্ণ ভিডিঅ'টো টেলিভিছন পৰ্দাত দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ সৈতে কেমেৰা পাৰ্চন দীপক মহন্তৰ সৈতে মনোজ টুডে নিউজৰ পৰা মনোজ ডেকাৰজাই এই প্ৰতিবেদন দাখিল কৰিছোঁ। দাবি কৰো